পাতি ভাল লাগি আছে কথা পাতি থাকিলে ইহঁতি আকৌ দুটা খণ্ড কৰিব লাগিব যে নিশ্চিতাৰ লগত এইটো কিন্তু ছুপাৰ হিট হ'ব আমাৰ খণ্ডটো জানো আৰু মন যায় কথা এটা ক'বলৈ তোমাক মই ভিন্দ বুলি মাতিলে তোমাক খংকে উঠে ইমান মৰমত মাতো ষ্টেজত ভিন্দুটো মানে মই অসমীয়া মানে কেইটামান হেৰি মই খুব বেয়া পাওঁ এটা ভিন্দু জেঠ পেহা পেহা মানে তাত কোনো ছেক্স এপিল নাই প্ৰথম কথা সম্বোধনটোত মানে দাদা তাত ছেক্স এপিল এটা আছে দাদা ভণ্টি বাইদেউ এইটো ভাল লাগে দেউতা মা ভিন্দুটো মানে এইটো কি ভেন্দি নিচিনা লাগে যে ভেন্দিৰ পৰা যেন ভিন্দু আহিছে জিজাজি এনেকে মাতিম নেকি জিজাজি সেইটোতো আৰু বেয়া পাওঁ সেইটো জিকা পৰা হোৱা যেন লাগে চ' মানে সম্বোধনবিলাক আমাৰ জেঠ পেহা আকৌ এইটো কি ধৰণৰ বাৰু জেঠ পেহা যেন জেঠীৰ পৰা আহিছে হা জেঠীমা এইটো ডাইৰেক্ট জেঠীয়ে জেঠীমা জেঠীটোলৈ চাই দিলে হ'ল জেঠীমা আহিছে মই চব বস্তু ফানি এলিমেণ্টছ এটা উলিয়াই লওঁ আমাৰ আছে একো নাই আমাৰ ভিন্দু জেঠ পেহা যিবিলাক আছে বেয়া পাব নালাগে কথাটো মই এপিলটোৰ কথাই কৈছোঁ মানে এপিলিং হ'ব লাগে কথা পাতি ভাল লাগি আছে